যোৱাকালি যিটো ঘটনা হৈ গ'ল এইটোতো হ'ল আপচু নেতৃত্বত হৈছে বুলি মানে চবে গম পায়। ইহঁতে যদিও আজিৰ দিনত স্বীকাৰ কৰা নাই, কিন্তু যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল সেইটো আপচুৰ নেতৃত্বত হৈছে। আপচু মানে মানে আপচু, সেইটো একে কথা। সেইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ সেইটো ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো বিশেষ হ'ব নালাগে। সেইটো ফুল ষ্টেটত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায় সেইটো আজিলৈকে সিহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে। বা আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTCটো মই মৰাৰ পিছতো থাকিম। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম, আজি মই প্ৰথমতে BTCটো BTC হিচাপে থাকিম। সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা ইউটিউবে কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছে। সেইটো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। সেইটোকে আজি যোৱাকালি আৰু এক্সপ্ৰেছ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা ইউপিপিএলৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয়। কথা সেইটোৱে। চাওক, প্ৰমাণ দেখাই দিয়ক সমগ্ৰৰ দিনত বা আপচুৱে ST-কৰণৰ ক্ষেত্ৰত কি লিখি দিছে, কি লিখি দিয়া নাই, পিছত চবেই গম পাব। এইবিলাক লুকাই ৰখাৰ কোনো প্ৰশ্ন নাহে। ইহঁতে কাৰ লগত কি কথা পাতিছে, পাতা নাই, সেইবিলাক আমি গোটেই জানো। সেইটো নাটকে কৰি আছে ইহঁতে আন্দোলন কৰি পেলাই। এইবিলাক স্কুলৰ ল'ৰা ছোৱালী, কলেজৰ ল'ৰা ছোৱালীসকলক লৈ পেলাই এনেকুৱা ধেমালি কৰাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আপচুৱে কি নাটক কৰিব বিচাৰে এইটো এনেই ওলাই যাব। মই নকওঁ আজিও, এইটো এনেই ওলাই যাব। আমি নাজানা বুলি ভাবি আছি নাই? আপোনালোকে কাৰ লগত কি আলোচনা কৰি পেলাই কি কৰিছে, আজি কি কেনেকুৱা ধৰণৰ আন্দোলন কৰিছে আৰু কি আন্দোলন কৰিব, সেইটো কিমান দিনলৈকে আন্দোলন কৰিব, আমি নাজানো নেকি? ST-কৰণৰ ক্ষেত্ৰত আপচু আৰু ইউপিপিএলে মই যিমান দূৰ জানো ইহঁতে বেছি স্পষ্টকৈ জানো কি কৰিব নকৰিব। আপচু আৰু ইউপিপিএলে মোতকৈ বেছি ভালকৈ জানে। এই ছয় জনগোষ্ঠী বা কোচ ৰাজবংশী আৰু আদিবাসীসকলক ST-কৰণৰ ক্ষেত্ৰত চৰকাৰে কি কৰিব নকৰিব মোতকৈ বেছি ভালকৈ জানে ইউপিপিএল নেতা আৰু আপচু নেতাসকলে। এইটো নাটক কৰি লাভ নাই ভাই, নাটক কৰি লাভ নাই। আজি এক্সপ্ৰেছ হোৱা নাই, অহাকালি হ'ব, অহাকালি নহ'ল পৰহি হ'ব। কিমান দিন লুকাই ৰাখিব? মই নাজানে বুলি ভাবি আছি নেকি? মোক মানে কি নাটক ধৰক না, BTC থাকিব। মই মৰাৰ পিছত হ'লেও BTC জিন্দা থাকিব। নষ্ট কৰিব নোৱাৰে কোনোবা আপচু বা কোনোবা ইউপিপিএল। স্পষ্ট কথা সেইটোৱে। হোম মিনিষ্টাৰে যোৱাকালি ST-কৰণৰ ক্ষেত্ৰত এছেম্বলিত দাখিল কৰিছে, লেখ কৰিছে। সেইটো ইয়াৰ ওপৰতো ডিছকাশ্যন হোৱা নাই।
সিমানলৈকে জানে আপচু আৰু UPPL সেইটো ডিছকাশ্যন নহ'ব জাষ্ট এছেম্বলি লাষ্ট দিনা লাষ্ট আৱাৰত সেইটো লে কৰি পেলাই জাষ্ট ৰাখিব সেইখিনি কথালৈকে আপচু আৰু UPPL নেতাই স্পষ্ট মই কি জানো মোৰ কি ভাল ইহঁতে জানে আৰু এইটো কি কেটাগৰী ৰাখিব নাৰাখিব কোনে ফাইনেল ডিচিশ্যন দিছে দিয়া নাই এইবিলাক মইহে জানো মই কিয় কওঁ নিজে নিজে এইবিলাক চব আউট হৈ যাব কোন UPPL নেতাই কি ডিচিশ্যন দি পেলাই আছে কোন আপচু নেতাই কি ডিচিশ্যন দি পেলাই আছে মই নাজানি নেকি মই কিয় কওঁ আপুনি বুজিলে মই কম নাই এইটো নিজে নিজে আউট হৈ যাব কোনে আলোচনা কৰিছে এই এছটিকৰণৰ লৈ পেলাই মোক হয়তো আজিৰ দিনত অসম চৰকাৰে সেই ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই আলোচনা কৰিছে কাৰ লগত আলোচনা কৰিছে আপচু আৰু UPPL লগতহে মোক কি কৰিব বিচাৰে ভাঙাই দিয়ে আৰু মোক মাৰিব বিচাৰিছে নাকি যোৱাকালি একবাৰ হাত দিব দিয়ক না একবাৰ হাত দিব দিয়ক কোন আপচু নেতা কোন UPPL নেতা মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে মোক মাৰিবৰ কাৰণে বিচাৰি আছে বোলে আপচু নেতা আৰু UPPL নেতাই সাহস আছে আগুৱাই আহক না স্পষ্ট হ'ব ৰাইজে লাহে লাহেকে কোনে কি ডিচিশ্যন দি পেলাই আহিছে দিছপুৰত এইটো স্পষ্ট হ'ব মই মোৰ মুখেদি নকওঁ UPPL কোন নেতা আপচু কোন নেতা আজিৰ দিনত 6 জনগোষ্ঠী এছটিকৰণৰ ক্ষেত্ৰত কাক কি কৰিব লাগে কাক কি পৰিয়াল ৰাখিব লাগে এইবিলাক ডিচিশ্যন দিয়া আপচু লিডাৰ আৰু UPPL লিডাৰ মোক লৈ আজিলৈকে দিছপুৰ বা দিল্লীয়ে এই 6 জনগোষ্ঠী ইছ্যু লৈ পেলাই আলোচনাই কৰা নাই কিন্তু কৰিছে ইহঁতক লৈ পেলাই বুজি পাইছে হাল্লা কৰি থাকিলেও কি নাটক কৰিব বিচাৰিছে ৰাইজক কিমান দিন ৰাখিব পাৰিব এনেকুৱা ৰাইজক আণ্ডাৰত কি কয় এইটো ৰাইজক মানে মিছলিড কৰিব পাৰিব অন্ধকাৰত ৰাখিব পাৰিব BTC চেছ কৰিব বিচাৰিছে কেনেকৈ পাৰিব BTC সাংবিধানিক মৰ্যাদা হোৱা এই BTC আৰু আমি অহা 5 তাৰিখত আজি 30 তাৰিখ অহা 5 তাৰিখ ডিচেম্বৰত আমাৰ BPF দলে বৰমাত এটা মাছ গেদাৰিং প্ৰগ্ৰাম হৈছে এই প্ৰগ্ৰামৰ উদ্দেশ্যটো হ'ল যেহেতু আমি নতুন চৰকাৰ বনাইছে BTC অঞ্চলত থকা সকলো জাতি জনগোষ্ঠীক লৈ পেলাই BTC উন্নয়নৰ স্বাৰ্থত BTC ইউনিটিৰ স্বাৰ্থত BTC শান্তিৰ স্বাৰ্থত আমি কেনেকৈ কাম কৰি যাম এইটো আমি প্ৰকাশ কৰিম উদ্দেশ্য এটাই আৰু এই মাছ গেদাৰিঙত আমি যেহেতু BJPয়ে আমাৰ লগত একেলগে আছে একেলগে চৰকাৰত আছে একেলগে কাম কৰিব এইবাৰ সেইকাৰণে আমি BJP দলকো আমি অনুৰোধ জনাম যে সেইদিনা 5 তাৰিখত যিটো মাছ গেদাৰিং প্ৰগ্ৰাম হৈছে ইয়াতেও BJPও যাতে আমাক সমৰ্থন কৰে বা BJPও যাতে এই গেদাৰিঙত একেলগে যোগদান কৰে সেইটো আমি আহ্বান জনাম নিশ্চয় আহিব যেহেতু আমি একেলগে আছে চৰকাৰ বনাই পেলাই চলাই আছে আৰু অতি সোনকালে BJPৰ পৰা 2জন EM পাব এইটো অহাকালিতো যেহেতু আমাৰ ডেপুটি স্পীকাৰটো চেলেক্ট হ'ব ইয়াৰ পিছত মুঠতে সময়ৰ কিবা হৈ আছে সময় পাৰিলে আমি ল'ম মুঠতে ফট কৰি ল'ম এই ডিচেম্বৰৰ ভিতৰতে আমি ল'ম প্ৰথম সপ্তাহৰ ভিতৰতে ডেপুটি স্পীকাৰ কি BJP পৰা হ'ব ডেপুটি স্পীকাৰ আমাৰ BJP পৰা আৰু 2জন EM BJP পৰা এতিয়া আপোনালোকে চাই থাকক
জনজাতিকৰণৰ ইছ্যু লৈ পেলাই BPF দলৰ লগত বা BTC চৰকাৰৰ লগত কেতিয়া আলোচনা কৰিছে? আমাৰ লগত আলোচনা কৰা নাই। সুধক প্ৰমোদ বড়ো বা আফচুৰ আজিৰ দিনত নেতাসকলক সুধিব পাৰে আপোনালোকে দিছপুৰত কেতিয়া? মইতো চব জানো, মইতো চব জানো দিছপুৰত আলোচনা কৰিছে না কৰা নাই, আৰু ইহঁতে কি NOC দি আহিছে সুধক, জিন্দগী নকয় ক'ব লাগিব এটা সময়ত। আপোনালোকে নকলেও এনে ওলাই যাব। ST ইছ্যু লৈ পেলাই আফচু আৰু UPPLৰ লগত দিছপুৰে আলোচনা কৰিছে, কিন্তু আমাৰ চৰকাৰৰ দিনত আজিলৈকে দিছপুৰে এই জনজাতিকৰণৰ ইছ্যু লৈ পেলাই আলোচনা কৰা নাই। নিশ্চয় ভৱিষ্যত কৰিব পাৰে, নিশ্চয় কৰিব, কিন্তু আজিলৈকে কৰা নাই। কিন্তু আগত কৰা যিটো ষ্টেপ এইটো মই জানো। এই হিচাপতে এতিয়া আমি কি কৰিম? আমাৰতো ডিপাৰ্টমেণ্ট আছে, ইচ্ছা কৰিলেতো আমি বহুত একশ্যন ল'ব পাৰিম। কোনে লিড লৈছে উইদাউট পাৰ্মিশ্যন, ইউনিভাৰ্চিটিৰ পৰা ছাত্ৰ ছাত্ৰী ওলাই লৈ আহিছে, CITৰ পৰা ওলাই লৈ আহিছে, এইবিলাকতো তাত নিয়ম থাকে না। ছাত্ৰ ছাত্ৰীসকলক ওলাই লৈ অহা, কোনে পাৰ্মিশ্যন দিছে CITৰ পৰা, নিয়ম আছে। এইবিলাকৰ ওপৰত আমি যদি কাম কৰিব লাগে কি হ'ব? এই ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এইটোৱে যদি কৰিব লাগে বিচাৰে আফচু আৰু UPPLে, আমি কৰি দেখাই দিম, দেখাব। কিন্তু আমি ইচ্ছা নাই। এইটো ভুল ছাত্ৰ ছাত্ৰীসকলৰ